নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ অধ্যয়ন ৮ আমাৰ বিদ্যালয়। এই আমাৰ বিদ্যালয়ৰ আজি লেচনটোৰ প্ৰশ্ন উত্তৰখিনি সম্পূৰ্ণকৈ গোটেইখিনি আমি একেলগে আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাই থাকক। আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰোঁ। ১ নম্বৰ ক নম্বৰটো কৈছে অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণী কোঠাটো কেনেধৰণৰ লিখা। এইটো আমি প্ৰশ্ন উত্তৰখিনি আমি লিখিব লাগিব। ইয়াৰ পৰা প্ৰথমৰ পৰা ২-৩ লাইনমান লিখি দিলে হ'ল। ইয়াৰ পৰা লিখিলে হ'ল অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতে পঢ়া বিদ্যালয়খন এখন চকুত লগা বিদ্যালয়। বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক শ্ৰদ্ধা কৰে। শিক্ষকসকলেও তেওঁলোকক বৰ মৰম কৰে। গাঁওখনৰ লোকসকলৰ লগতো বিদ্যালয়খনৰ এক ভাল সম্পৰ্ক আছে। গাঁৱৰ সকলৰ বিদ্যালয়ৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আছে। এইখিনি লিখি দিলে হ'ল বা আৰু ২ লাইনমান লিখিলে হ'ল। তাৰপিছত ২ নম্বৰটো কৈছে দিশ কেইটা আৰু কি কি। এইটোতো আমি সকলোৱে জানোকে দিশ হৈছে আমাৰ ৪টা। চাৰিটা দিশ হ'ল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। তাৰপিছত গ নম্বৰটো কৈছে তোমালোকৰ ঘৰৰ চাৰিসীমাটো লিখা। ধৰ এইটো ঘৰ যেনেকুৱা, এইটো ধৰ এটা নিজা ঘৰ, ইয়াৰ পৰা এই চাৰিসীমাটো লিখিলে হ'ল। মানে ইফালে এবাৰ লিখিলে হ'ল, ইফালে এবাৰ, তাৰপিছত ইফালে দি এবাৰ, তাৰপিছত ইফালে দি এবাৰ চাৰিসীমাটো আমি লিখি দিব কৈছে। এইটো নিজে নিজে মাপি লিখি ল'বা। তাৰপিছত ঘ নম্বৰটো কৈছে গাখীৰ জুখিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয়। আমি গাখীৰ জুখিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয়। আমি গাখীৰ জুখিবলৈ আমি লিটাৰ স্কেল ব্যৱহাৰ কৰোঁ। লিটাৰ স্কেল। তাৰপিছত ২ নম্বৰটো কৈছে তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা। মানে বিদ্যালয়ৰ চাৰিসীমাটো আমি এখন ছবি দি আঁকিব কৈছে। তাৰপিছত ৩ নম্বৰত খালী ঠাইখিনি কৈছে ক নম্বৰ জুলীয়া বস্তু জুখিবলৈ আমি এইটো ডেছ ব্যৱহাৰ কৰোঁ। এইটো আমি কি লিখিব লাগিব, ইয়াত আমি লিটাৰ লিখিব লাগিব, লিটাৰ ব্যৱহাৰ কৰোঁ। তাৰপিছত খ নম্বৰটো হৈছে গোটা বস্তু জুখিবলৈ আমি কি ব্যৱহাৰ কৰোঁ। আমি এইটো দাগ স্কেল বা আমি পাথৰ স্কেল কৰোঁ। তাৰপিছত গ নম্বৰটো হৈছে মানুহৰ জ্বৰ জোখা যন্ত্ৰৰ নাম হৈছে থাৰ্মোমিটাৰ। তাৰপিছত ঘ নম্বৰটো হৈছে গোটা বস্তুৰ ওজনক আমি কি বুলি কওঁ, এইটো হৈছে কেজি বুলি কওঁ। তাৰপিছত ঙ নম্বৰটো বতৰ চাবলৈ ডেছ ব্যৱহাৰ কৰা হয়। আমি বতৰ চাবলৈ আমি বেৰমিটাৰ স্কেল ব্যৱহাৰ কৰা হয়। তাৰপিছত ৪ নম্বৰটো কৈছে স্কেল ব্যৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা। এইটোও আমাক স্কেল ব্যৱহাৰ কৰি এখন কিতাপৰ ছবি আঁকিব দিছে। তাৰপিছত ৫ নম্বৰত কৈছে এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা। এখন আমাৰ প্ৰাকৃতিক দৃশ্যত ছবিটো অংকন কৰি আমাক স্কুলৰ ৱাল বা বেৰখনত মানে আমাক লগাই থ'ব দিছে। তাৰপিছত তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।